নমস্কাৰ। পৃথিৱীত এনেকুৱা ধৰণৰ মানুহ আছে যি নিজৰ সুন্দৰ চেহেৰাটোৰ বাবে আনক মানুহ বুলিয়েই গণ্য নকৰে। তাৰ সুন্দৰ চেহেৰাটোৰ বাবে যেন সি গোটেই পৃথিৱী জয় কৰিব তেনেকুৱা ভাবে, কিন্তু সেয়া ভুল। তেওঁৰ ৰূপৰ সৌন্দৰ্যতাৰে তেওঁৰ চৰিত্ৰ নিৰ্ধাৰণ কৰিব নোৱাৰে। এজন ব্যক্তিৰ সুন্দৰ মন আৰু সুন্দৰ ব্যৱহাৰৰ দ্বাৰাহে তেওঁৰ চৰিত্ৰ নিৰ্ধাৰণ কৰে। চৰিত্ৰ সদায় থাকিব, কিন্তু সুন্দৰ সৌন্দৰ্য বা ৰূপ সদায় নাথাকে। সেইবাবে চৰিত্ৰ সৌন্দৰ্যতা অমৰ। আপুনি নিজকে অকলশৰীয়া বুলি ভাবি বহুত দুখ কৰে। আপুনি যেন আনক একো দিব পৰা নাই তেনেদৰে ভাবে, কিন্তু সেয়া ভুল। চাওক, বেলিটো অকলশৰীয়া, কিন্তু সদায় আমাক পোহৰ দি থাকে। আপুনিও আপোনাৰ কাষত কোনোবা থাকক বা নাথাকক, সদায় নিজকে সুখী আৰু সৰলতাৰে ৰাখক। চাওক, আপুনি অকলশৰীয়া বুলি ভাবিলে আপোনাক দুদিনৰ বাবে নিজৰ স্বাৰ্থ পূৰ কৰিবলৈ আন বহুত মানুহ আহি যাব, কিন্তু সেয়া আপোনাৰ আপোন নহয়। আপুনি নিজেই নিজৰ আপোন। আনকি তেজৰ সম্পৰ্কে হওক বা বেলেগ সম্পৰ্কে হওক, সেয়া কেতিয়াও নিজৰ আপোন হ'ব নোৱাৰে। এটা কথা বহু মহান ব্যক্তিসকলে কৈ থাকে, জীৱনত ডাঙৰ হোৱা কিন্তু কাকো সৰু কৰি নহয়, জীৱনত হাঁহিবলৈ শিকা কিন্তু কাকো কন্দুৱাই নহয়, জীৱনত জয়ী হোৱা কিন্তু কাকো ঠগি নহয়, জীৱনত সুখী হোৱা কিন্তু কাকো কষ্ট দি নহয়। যদি কথাকেইটা ভাল লাগিল তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লাইক কৰক ভিডিঅ'টো এণ্ড শ্বেয়াৰ। ধন্যবাদ। আৰু এনেকুৱা ধৰণৰ সুন্দৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ আনি থাকিবলৈ চেষ্টা কৰিম।